गरेश्वर हालामनि रायजो राजाफोरनि खाबुनि थाखाय जौगाथायनि मोनसे बिदिन्थि बिटिआरनि हेफाजाबजों गरेश्वराव गोदानै लुफुंजानाय मुंख्लं सुजित नार्जारि नब्लांखौ दिनै बेखेवनानै होबाय गाहाय खुंगिरि प्रमद बर'आ बिटिआर सरकारनि 2023-24 रांखान्थि बोसोरनि रां बावजाजों लुफुंजानाय मुंख्लं सुजित नार्जारि नब्लांखौ दिनै 4 जुन खालि बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर' बिथाङा बाहागो लानानै बेखेवनानै होयो मख'नो गोनांदि बिटिआरनि मोन 40 बियाबाव मुंख्लं सुजित नार्जारि नब्लांखौ लुफुंनाय बायदिनो गरेश्वर नोगोराव थानाय गरेश्वर गुदि बर' थुनलाइ आफादनि मावखुलिनि साखाथियावबो मुंख्लं सुजित नार्जारि नब्लांखौ लुफुंनानै होदोंमोन बिटिआर सरकारा बिटिआर सरकारा गुबुन गुबुन जायगाफोरजों लोगोसे गरेश्वर बियाबावबो मुंख्लं सुजित नार्जारि नब्लांखौ लुफुंनानै होनायखौ बरायदों गरेश्वर हालामनि मेलेमजिबि सानसुमै समाज सिबियारि आरो गरेश्वर हालामनि मोनफ्रोमबो दोलोनि दैदेनगिरि आरो रायजो राजाफ्रा दिनैनि बे बेखेवनाय हाबाफारियाव बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर'जों लोगोसे बिटिसिनि बारग' लेङाइ गाहाय मावफुं सोद्रोमा काम्पा बरगयारि 30 नं गरेश्वर बियाबनि एमसिएलए पवित्र कुमार बर' बिथांजों लोगोसे गरेश्वर हालामनि दैदेनगिरि समाज सिबियारि आरो गोबां सुबुंफोरनि नुजाथिनायाव जानानै थाङो 40টা সমষ্টিত আমাৰ 40টা অডিটৰিয়াম নিৰ্মাণ হৈ গ'ল কিন্তু আমি অলপ বাঢ়াব লগা হল কিছুমান সমষ্টিত দুটা 52টা সুজিত নাৰ্জাৰি অডিটৰিয়াম নিৰ্মাণ হল 2020 চনত পলিটিক্সত আহাৰ আগত আমি বিভিন্ন সময়ত ছাত্ৰ সংগঠনত থাকোতে কতবা মন্দিৰত কতবা আমাৰ স্কুল ঘৰত আমি মিটিং কৰি আছিলো সেই সময়ত ঠিকে আছিল কিন্তু যেতিয়া মই ৰাজনীতিত আহিলো দেখিলো যে ৰাজনীতিত আহাৰ পিছত কিছুমান মিটিং বিলাক স্কুলত কৰিবলৈ অসুবিধা হয় মন্দিৰত যাই পেলাই কৰিবলৈ অসুবিধা হয় তেতিয়া অনুভৱ কৰি পেলাই এটা সিদ্ধান্ত লৈছিলো যে 40টা সমষ্টিত 40টা অডিটৰিয়াম নিৰ্মাণ কৰিব লাগে কিছুমানে কৈছিলে এটা দুটাকৈ কৰক কিন্তু মই সিদ্ধান্ত ললো যে এইটো প্ৰায়োৰিটি গতিকে সব দলকে লাগে কৰিবতো আমি ইউপিপিএলে কিন্তু চৰকাৰে কিন্তু কি কয় সবকো লাগে সেই কাৰণে এতিয়া ভাল এটা অডিটৰিয়াম নিৰ্মাণ হল এটা গৰেশ্বৰতো আজি ইয়াৰ মুকলি কৰিলো ইয়াত বিভিন্ন দল সংগঠন ছাত্ৰ সংগঠন সাহিত্য সভা বিভিন্ন এই সেমিনাৰ মেল মিটিং বিলাক কৰিব পাৰিব সুন্দৰ হৈ গল গৰেশ্বৰ কলেজ আমাৰ গৰেশ্বৰৰ পৰা লৈ উত্তৰে নাওকাটা শুক্লাই এই অঞ্চললৈকে আমাৰ হায়াৰ এডুকেশ্যনেল ইনষ্টিটিউচন নাই সেইকাৰণে গৰেশ্বৰ কলেজত যোৱা প্ৰায় 2টা বছৰত আমি 2.5 কোটিৰ পৰা 3 কোটি টকা সেংচন কৰিলো আৰু বহুতখিনি কাম কৰিবলৈ গৈ আছো গৰেশ্বৰ অঞ্চল আমাৰ অতি পুৰণি এটা বিজনেছ অঞ্চল এই অঞ্চলত বিভিন্ন কাম কাজ বিলাক কৰিব লগা আছিল আৰু ইতিমধ্যে গৰেশ্বৰ টাউনৰ মাষ্টাৰ প্লেনৰ পৰা আদি কৰি বিভিন্ন কাম কৰা হৈ গল মই বিচাৰিছো যে গৰেশ্বৰ অঞ্চলত বহুত উদ্যমী লোক আছে বিভিন্ন জাতীয় সংগঠন সামাজিক সংগঠনৰ নেতৃবৃন্দ বহুত পজিটিভ হয় অনাগত দিনত আমি সকলো সমিল মিলে আগবাঢ়ি যাব লাগিব বডলেণ্ড অঞ্চলত 2020ত সরকার হিসাবে আমার প্রত্যাহ্বান আসলে শান্তি প্রতিষ্ঠা করা এটো হৈ গল নিরাপত্তা প্রতিষ্ঠা করা এটো হৈ গল সমন্বয়টো এটা ডাঙৰ এটা ইস্যু আসলে কারণ এই সময়ৰ বড় অনাবড় বিভিন্ন পরিবেশ আসলে কিন্তু দেখিলো যে 4 বছৰৰ পিছত এইখিনি সময়ত যে সমন্বয়টো আহি গল বিভিন্ন জাতি জনগোষ্ঠী আমি এতিয়া একেলগে আছো কিন্তু ৰাজনীতিৰ নামত কিছুমান মানুহবিলাক আকৌ এতিয়া উঠি পৰি লাগিছে আমাৰ মাজত আৰু বিভাজন কৰিব লাগে এই কথাটো যাতে ৰাইজে লক্ষ্য ৰাখে বডলেণ্ডখন আমি বচাই ৰাখিব লাগিব বডলেণ্ডৰ আমাৰ মানুহখিনিয়ে বডলেণ্ডটো বচাই ৰাখিব লাগিব ৰাজনীতি কৰিবলৈ 10 জনে আহি 10টা কথা ক'ব কিছুমানে হিংসাৰ কথাও ক'ব ধৰিছে মৰাৰ কথাও ক'ব ধৰিছে এইবিলাক ভাল নহয় যে বডলেণ্ডত মৰা মৰি হিংসা হিংকি 30-40 বছৰ আমাক বহুত ক্ষতি কৰিলে এতিয়া আমি পুনৰ ব্লাড সেটো নিবিচাৰো হিংসাও নিবিচাৰো সমন্বয় মৰম স্নেহ এটা গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আমি সবে আগবাঢ়ি যাবলৈ বিচাৰো